বিপ্লব জিন্দাবাদ। রিক্সা চালক ইউনিয়নের ওপৰত কালি জাপি দিয়া কলা আইন বাতিল কৰক। রিক্সা চালক ইউনিয়নের ওপৰত জাপি দিয়া কলা আইন বাতিল কৰক। রিক্সা চালকসকলক অযথা হাৰাশাস্তি বন্ধ কৰক। ই ৰিক্সা চালকসকলৰ ওপৰত এটা আইন জাপি দিছে। তেওঁলোকে ৰাজ্যিক পথ অথবা হাউলি চহৰৰ মাজমজিয়াতে হওক কোনোবা গলিতে হওক তেওঁলোকে গাড়ী চলাচল বন্ধ কৰি দিছে। যাৰ ফলত আমাৰ ই ৰিক্সা চালকসকল বিপদত পৰি আছে। তেওঁলোকে গাড়ী চলাব পৰা নাই। তেওঁলোকৰ পৰিয়ালৰ ভৰণ পোষণ দিয়াত তেতিয়া যথেষ্ট অসুবিধা হৈছে। কাৰণ এই ই ৰিক্সাবোৰ যদি ভিতৰ অঞ্চলৰ পৰা নাহে তেতিয়াহ'লে বজাৰ ঘাটো অচল হৈ পৰে। আজি আমি বজাৰত দেখিছোঁ যে বহুত দোকানীয়ে আমাক কৈ আছে যে কি হ'ল আপোনালোকৰ গাড়ী চলা নাই, আমি বজাৰত বেচা কিনা কৰিব পৰা নাই। বজাৰৰ দুৰৱস্থাই দেখা দিছে। তাৰ লগে লগে অহা 1 তাৰিখে হয়তো স্কুল খোলা হ'ব। 90% ছাত্ৰ ছাত্ৰী আমাৰ ই ৰিক্সাত যাতায়াত কৰে, কৰ্মচাৰীসকলেও যাতায়াত কৰে। যাৰ কাৰণে আমি আজি এই সভা অনুষ্ঠিত কৰিছোঁ আৰু এই সভাৰ জৰিয়তে আপোনালোকক জনাব বিচাৰিছোঁ যে অনতি পলমে এই আইনখন যদি বাতিল কৰি নলয় তেতিয়াহ'লে অনাগত দিনত আমি ইয়াতকৈ ভয়াৱহ আন্দোলনৰ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। ইতিমধ্যে আমি পৰিবহণ বিষয়া মহোদয়ক, অতিৰিক্ত আয়ুক্ত মহোদয়ক আৰু হাউলি পৌৰসভাত এই বিষয়ে আমি জনাইছোঁ। তেওঁলোকে কৈছে আমাক আমি 2-এজনৰ ভিতৰত কিবা এটা সিদ্ধান্ত ল'ম, কিন্তু আজিলৈকে সেই ব্যৱস্থা হোৱা নাই। গতিকে আমি ভাবোঁ যে আমাৰ এই খাটি খোৱা মানুহখিনি আজি তেওঁলোকৰ কি অৱস্থা, দিনটো গাড়ী চলাই 4,000-ৰ ওপৰত 500 টকাটো নাপায়ে। সেইখিনি টকাৰ ওপৰত ঘৰখন চলে, তেওঁ গাড়ীৰ কিস্তি দিব লাগে, তেওঁ ল'ৰা ছোৱালী লেখা পঢ়াৰ খৰচ আছে। সকলোখিনি কিন্তু এই ৰিক্সাৰ ওপৰত নিৰ্ভৰ কৰে। এই ক্ষেত্ৰত আমি চৰকাৰৰ ওচৰত আপোনালোকৰ জৰিয়তে আবেদন জনাব বিচাৰোঁ যে এই দুখীয়া মানুহখিনি যি কাম কাজ কৰি ৰিক্সাখন চলাই নিজৰ পৰিয়াল ভৰণ পোষণ দি আছে, এই ক্ষেত্ৰত যি বাধা তেওঁলোকে দিছে বাধাটো উঠাই ল'ব লাগে, আইনখন উঠাই ল'ব লাগে। আমি আপোনালোকৰ যদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দেৱকো অনুৰোধ জনাইছোঁ, পৰিবহণ মন্ত্ৰীকো অনুৰোধ জনাইছোঁ। তাৰ লগে লগে বৰপেটা জিলা প্ৰশাসন আৰু পৰিবহণ বিষয়াক আমি এই কথাবোৰ অনুৰোধ কৰিব বিচাৰিছোঁ যে আপোনালোকে এই দুখীয়া মানুহখিনিৰ চকুৰ ফালে চাওক। তেওঁলোকৰ যি বিপদ, এই বিপদ সমাধান কৰাৰ ক্ষেত্ৰত আপোনালোকে অগ্ৰগতি ভূমিকা পালন কৰক। আমি আপোনালোকক আৰু এটা কথা ক'ব বিচাৰোঁ যে আমাৰ বিধায়ক আছে 2জন। আমাৰ সৰবক ভৱানীপুৰ বিধায়ক মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া তথা অসম বিধানসভাৰ অধ্যক্ষ মাননীয় ৰঞ্জিত কুমাৰ দাস ডাঙৰীয়া দেৱক আমি এটা স্মাৰক পত্ৰ দিছোঁ। আমি তাৰ পৰা অৱশ্যে একো পোৱা নাই। তাৰপিছতো তেখেতক আমি অনুৰোধ জনাব বিচাৰোঁ যে আপুনি ইচ্ছা কৰক, কৰিলে পাৰে এই ৰাইজৰ হৈ আপুনি কাম কৰক। ৰাইজে আপোনাক প্ৰতিনিধি বনাই আজি দিছপুৰত পঠিয়াইছে। গতিকে আপুনি আমাৰ ফালে চাওক। আৰু লগে লগে আমি পাকা বেতবাৰী সমষ্টিৰ বিধায়ক মাননীয় জাকৰ হোসেন সিকদাৰ ডাঙৰীয়াকো ক'ব বিচাৰোঁ যে আপোনাক এই সাধাৰণ মানুহখিনি বিপুল সংখ্যক ভোট দি বিধানসভাৰ মজিয়ালৈকে পঠাইছে। গতিকে এই বিপদৰ সময়ত আপুনি তেওঁলোকৰ আগত থিয় দিয়ক, যাতে তেওঁলোকে নিজৰ কৰ্মখিনি কৰি নিজৰ পৰিয়ালটো পোহপাল দিব পাৰে, যাতে সেই কামখিনি আপুনি কৰে। আপোনাৰ প্ৰতি আমাৰ অনুৰোধ থাকিল। আৰু এটা কথা যে আজি ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত কাম কৰিবলৈ গ'লে তাতে তেওঁলোকক মাৰপিট কৰি খেদি পঠিয়াই দিয়া হৈছে। তাৰে পৰা ঘূৰি আহি কোনোবাই মাটি বন্ধক দিছে, কোনোবাই বন্ধন লোন লৈছে, কোনোবাই কিবা কৰি গৰু বিক্ৰী কৰি এখন গাড়ী লৈ নিজৰ পৰিয়াল পোহপাল দিয়াৰ কাৰণে যি চেষ্টা চলাই আছে, তাতে যি বাধাৰ সৃষ্টি হৈছে, এই মানুহখিনি আজি ক'ত যাব? তেওঁলোকৰ পৰিয়ালত আজি পানীত হাঁহ নচৰা অৱস্থা হৈছে। গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অসম চৰকাৰ তথা জিলা প্ৰশাসন, পৰিবহণ বিষয়াসকলক আমি কালি অনুৰোধ জনাব বিচাৰিছোঁ যে কেনেকৈ চলালে ৰাস্তাত হয়তো এক্সিডেণ্ট নহ'ব, কেনেকৈ চলালে যান জঁট নহ'ব, সেই বিষয়টো গুৰুত্ব সহকাৰে লৈ আৰু স্কুল কলেজ তথা ছাত্ৰ ছাত্ৰী তথা বজাৰ ঘাটৰ কথাখিনি আগত ৰাখি বিবেচনা কৰাৰ কাৰণে আমি তেখেতসকলক বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ।